সন্তান শিক্ষক দিৱসৰ এই পবিত্ৰ দিনটোত মই অসমৰ শিক্ষকসকলক অনুৰোধ কৰিম যে জ্ঞান আৰু প্ৰজ্ঞাৰ এক মন্দিৰলৈ আমাৰ শিক্ষানুষ্ঠানসমূহক আমি ৰূপান্তৰ কৰিব লাগিব। পুনৰ এবাৰ আজিৰ এই পবিত্ৰ দিনটোত অসমৰ শিক্ষক সমাজলৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু তেখেতসকলক জ্ঞান আৰু প্ৰজ্ঞাৰ মাজেৰে এটা মুক্ত মনৰ মানৱ সৃষ্টি কৰাৰ কামত ব্ৰতী হ'বলৈ মই আহ্বান জনাইছোঁ। আজি শিক্ষক দিৱসৰ এই পবিত্ৰ দিনটোতে আমি অলপতে হৈ যোৱা ৰাজ্যৰ গুণোৎসৱৰ ফলাফলসমূহো আমি ঘোষণা কৰিছোঁ। আপোনালোকে জানে যে আমাৰ ৰাজ্য চৰকাৰে 2017-2018 এই দুইবাৰে আমি গুণোৎসৱৰ আয়োজন কৰিছিলোঁ। কোভিড পৰিস্থিতিৰ বাবে 2019-20-21 চনত আমি গুণোৎসৱৰ আয়োজন কৰিব পৰা নাছিলোঁ। 2022 চনত প্ৰত্যাহ্বানৰ মাজতো গুণোৎসৱৰ আয়োজন কৰাৰ বাবে আমাৰ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগ ধন্যবাদ আৰু কৃতজ্ঞতাৰ পাত্ৰ। আমাৰ এই গুণোৎসৱত 45,735খন স্কুলে অংশগ্ৰহণ কৰিছিল। 38,98,308 গৰাকী ষ্টুডেণ্টে ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰা এই গুণোৎসৱে আছিল সমগ্ৰ ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ জ্ঞানৰ উৎসৱ। আমি অসমবাসী গৌৰৱান্বিত যে ইমান ডাঙৰ জ্ঞানৰ সমুদ্ৰ মন্থনত আমি সকলোৱে অংশগ্ৰহণ কৰিব পাৰিছিলোঁ। 18,752জন এক্সটাৰ্নেল ইভালুৱেটৰ আছিল। শিক্ষাগুৰুসকলে ইয়াত আমাক অকুণ্ঠ অন্তৰেৰে সহায় সহযোগিতা কৰিছিল। দুই এখন বাতৰি কাকতে গুণোৎসৱৰ ওপৰত প্ৰশ্নবোধক চিন উল্লেখ কৰাৰ পিছতো ৰাইজৰ উৎসাহ উদ্দীপনা অবিস্মৰণীয় আছিল। এই অনুষ্ঠানবিলাকে আজি প্ৰমাণ কৰে যে আমাৰ দুই এজনৰ গুৱাহাটীত বহি উৎপন্ন হোৱা মানসিকতাৰ পৰা আজি সমাজ বহুদূৰ আগুৱাই গৈছে। আজি অসমে ভাৰতবৰ্ষৰ এখন উন্নত ৰাজ্য হোৱাৰ প্ৰতিযোগিতাত ক'ব নোৱাৰাকৈ আমি প্ৰতিগৰাকী অসমীয়া আজি জঁপিয়াই পৰিছোঁ। যোৱা এটা বছৰত অসমৰ জনজীৱনলৈ অদ্ভুত পৰিৱৰ্তন আহিছে। মানুহৰ মনত বিকাশ আৰু আগুৱাই যোৱাৰ সপোনেৰে মানুহক এক নতুন যুগলৈ লৈ যোৱাৰ বাবে প্ৰেৰণা দিছে। আজি গুণোৎসৱৰ ফলাফল আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ পাই মই আনন্দিত যে এইবাৰ A+ 4,826খন বিদ্যালয়ে লাভ কৰিছে। আমি যেতিয়া প্ৰথম বছৰ গুণোৎসৱ আৰম্ভ কৰিছিলোঁ 600খন বিদ্যালয়ে A+ পাইছিল। তাৰ বিপৰীতে আজি 4,826খন বিদ্যালয়ে A+ পাবলৈ সক্ষম হৈছে। ৰাজ্যৰ শিক্ষাৰ বিকাশে হাতীৰ খোজত আগবাঢ়িছে কিন্তু দৃঢ়তাৰে আগবাঢ়িছে। লাহে লাহে আগবাঢ়িছে কিন্তু শক্তিশালী খোজেৰে আগবাঢ়িছে, ডিটাৰমিনেশ্যনেৰে আগবাঢ়িছে। কেতিয়াবা কেতিয়াবা খোজ ধীৰ হ'ব পাৰে কিন্তু প্ৰতিটো খোজে যেতিয়া ইম্পেক্ট সৃষ্টি কৰে তেতিয়া সি সমাজলৈ স্থায়ী বৰঙণি আগুৱাই থৈ যাব পাৰে। মই ৰাজ্য চৰকাৰক বিশেষকৈ আমাৰ শিক্ষক শিক্ষাগুৰুসকলক পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ। মই অত্যন্তৰে আনন্দৰে এই কথাও ঘোষণা কৰিব খুজিছোঁ যে এইবাৰ প্ৰায় 591খন বিদ্যালয়ত A+ লৈ শিৱসাগৰ জিলা ৰাজ্যখনৰ গুণোৎসৱত আটাইতকৈ বেছি উজ্বলি উঠিছে। শিৱসাগৰৰ পিছতে 123 আৰু 254খন বিদ্যালয়ত A+ লৈ মাজুলী আৰু নলবাৰী জিলাও একেধৰণে উদ্ভাসিত হৈছে। মই মাজুলী, নলবাৰী আৰু আমাৰ শিৱসাগৰ জিলাৰ শিক্ষাগুৰুসকলক মই শ্ৰদ্ধাৰে আকৌ এবাৰ সোঁৱৰণ কৰিছোঁ। আমাৰ শিক্ষা ব্যৱস্থাৰ প্ৰত্যাহ্বানো এই গুণোৎসৱে দেখুৱাই দিছে। মই যেতিয়াই কাৰ্বি আলং আৰু ডিমা হাছাওত যাওঁ তেতিয়াই মই তাৰ শিক্ষক সমাজক আহ্বান জনাওঁ
যে আমাৰ শিক্ষকসকল স্কুলত যায় নে নাযায়। মোৰ এতিয়াও মনত বেদনা যে আমাৰ বহু শিক্ষক শিক্ষয়িত্ৰীয়ে পাহাৰ দেখাই নাই, পাহাৰৰ স্কুলত শিক্ষকতা কৰে, ভৈয়ামত থাকি শিক্ষকৰ দৰমহা লয়। এই পৰিৱেশৰ পৰিৱৰ্তন হ'ব লাগিব। গুণোৎসৱে আমাৰ পাহাৰীয়া জিলাৰ শিক্ষা ব্যৱস্থাৰ এতিয়াও যি এক দুৰ্বল কাঠামো তাক আকৌ এবাৰ সোঁৱৰাই দিছে। ডিমা হাছাও জিলাত মাত্ৰ এখন বিদ্যালয় A+ পাবলৈ সক্ষম হৈছে। ৱেষ্ট কাৰ্বি আলঙত মাত্ৰ 2খন বিদ্যালয় A+ পাবলৈ সক্ষম হৈছে। কাৰ্বি আলং জিলাত মাত্ৰ 7খন বিদ্যালয়ে A+ পাবলৈ সক্ষম হৈছে। মই পুনৰ এবাৰ ডিমা হাছাও, পশ্চিম কাৰ্বি আলং আৰু কাৰ্বি আলং জিলাত শিক্ষা ব্যৱস্থাক আৰু অধিক টনকিয়াল কৰিবৰ বাবে তাৰ ডিষ্ট্ৰিক্ট কাউন্সিল, অট'নমাছ কাউন্সিল, বিদ্যুৎ সমাজ, শিক্ষক সমাজ সকলোৰে প্ৰতি মই আহ্বান জনাম। আমাৰ দুই এজনে বেয়া পাব, কিন্তু তথাপিতো মই অত্যন্ত আনন্দৰে সৈতে ঘোষণা কৰিম যে অসমত গুণোৎসৱ প্ৰতি বছৰে হ'ব, কাৰণ আমি সমুদ্ৰ মন্থন প্ৰতি বছৰে কৰিম। কেতিয়াবা অমৃত ওলাব, কেতিয়াবা বিষ ওলাব, কিন্তু সমুদ্ৰ মন্থনৰ পৰা দেৱতাসকলো আঁতৰি অহা নাছিল, অসুৰ সকলো আঁতৰি অহা নাছিল। গতিকে আমি সমুদ্ৰ মন্থন কৰা আমাৰ দায়িত্ব, আৰু আমি সমুদ্ৰ মন্থন কৰি গৈ থাকিম। আমাৰ দুই এদিনত যোৱা কেইমাহমানত ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা হৈছে। আচলতে আমি নজনাকৈ আমাৰ সমাজলৈ কিমান পৰিৱৰ্তন আহে আমি কেতিয়াবা অনুভৱ কৰিব নোৱাৰো। কেতিয়াবা সংবাদ মাধ্যমে লিখে যে হিমন্ত বিশ্ব শৰ্মা অসমৰ 15 বছৰ শিক্ষামন্ত্ৰী আছিল। মই কিমান দিন শিক্ষামন্ত্ৰী আছিলোঁ ৰাতিপুৱা মই গন্তি কৰিছিলোঁ। ময়ে কিজানি অসমৰ আটাইতকৈ দুৰ্ভাগ্যৱান শিক্ষামন্ত্ৰী, যোনে এবাৰো 5 বছৰ শিক্ষামন্ত্ৰীত্বৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব পৰা নাছিলোঁ। 11ৰ পৰা 14 3 বছৰ, আকৌ 16ত 1.5 বছৰ, আকৌ 19ত 20ত এবছৰ। চেগা চৰকাকৈ মই অসমৰ 3বাৰ শিক্ষা জগতত ভুমুকি মাৰাৰ মোৰ সৌভাগ্য হৈছিল। মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী দুইটা কাৰ্যকাল যদি আমি পৰ্যালোচনা কৰোঁ, আৰু যদি ব্যক্তিৰ পৰা ঊৰ্ধত গৈ যোৱা 10 বছৰৰ অসমৰ শিক্ষা ব্যৱস্থাৰ যদি আমি পৰ্যালোচনা কৰোঁ, তেতিয়াহ'লে আপোনালোকে ভাবি আচৰিত হ'ব যে যোৱা 10 বছৰত অসমৰ শিক্ষা ব্যৱস্থাই নতুন কিমান শিক্ষক পালে। ৰাজহুৱা শিক্ষা ব্যৱস্থাক শক্তিশালী কৰাৰ বাবে আৰু বিশেষকৈ আমাৰ মাধ্যমিক বিদ্যালয়বিলাকক শক্তিশালী কৰাৰ বাবে আমাৰ ৰাজ্য চৰকাৰে যিমান প্ৰচেষ্টা লৈছে, ব্যক্তিৰ পৰা ঊৰ্ধত গৈ যদি সমাজ হিচাপে আমি কিমান পেইন লৈছোঁ ফৰ দ্য এডুকেশ্যন, আপোনালোকে ভাবিলে আচৰিত হ'ব যে 11 চনৰ পৰা আজিলৈ অসমত 2 লাখ নতুন শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি কৰা হৈছে। প্ৰাদেশিকীতই হওক, নতুন নিযুক্তিয়ে হওক। আৰু সমসাময়িক যদি ভাৰতৰ কোনো এখন ৰাজ্যত যদি এই 10 বছৰৰ তুলনা কৰে, কোনো ৰাজ্যতে 2 লাখ শিক্ষক নিযুক্তি হোৱা নাই। ৰাজহুৱা শিক্ষা ব্যৱস্থা আৰু অসমীয়া মাধ্যমৰ শিক্ষা ব্যৱস্থাৰ ওপৰত যোৱা 10 বছৰে যিমান অসমৰ সমাজে ইনভেষ্ট কৰিছে তাৰ কোনো তুলনা নাই। ইমান লাৰ্জ স্কেল ইনভেষ্টমেণ্ট অসমৰ শিক্ষা ব্যৱস্থাৰ ওপৰতে হৈছে, আন কোনো শিক্ষা ব্যৱস্থাৰ ওপৰত হোৱা নাই। যোৱা বছৰ মাত্ৰ 100খন অসমীয়া মাধ্যমৰ বিদ্যালয় টি গাৰ্ডেন স্কুলত খোলা হৈছে। কোনখন প্ৰদেশ আছে এই সময়ছোৱাত যদি আমি চাওঁ, ৱেষ্ট বেংগলত 2 লাখ শিক্ষক নিযুক্তি হৈছে, কৰ্ণাটকত 2 লাখ শিক্ষক নিযুক্তি হৈছে। অথচ এই সময়ছোৱাত অসমত আমি 12,000 নতুন শিক্ষানুষ্ঠানৰ জন্ম দিছোঁ। 2011 চনৰ পৰা আজিলৈ অসমত এলিমেণ্টাৰী স্কুল 9,805খনে জন্ম হৈছে, ছেকেণ্ডাৰী স্কুল 21খন জন্ম হৈছে, আৰু 166 নতুন কলেজৰ জন্ম হৈছে। 6খন 7খন কৰি বিশ্ববিদ্যালয়ৰ জন্ম হৈছে। মই এজন অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰোঁ যে মাতৃভাষাৰ এডুকেশ্যনৰ ওপৰত
অসমে যিমান ইনভেষ্ট কৰিছে ভাবিব নোৱাৰা ইনভেষ্টমেণ্ট আমাৰ সমাজে কৰিছে কাৰণ প্ৰত্যেকটো বিনিয়োগৰ বিপৰীতে সমাজে তাৰ পেইন লৈছে অৰ্থাৎ এইখিনি যদি বিনিয়োগ সমাজে তাত নকৰিলেহেঁতেন দুখন হয়তো হস্পিটাল পালেহেঁতেন কৰ্মচাৰী দৰমহা হয়তো দুগুণ বাঢ়িলেহেঁতেন কোনোবা জাগাত মানুহে ৰাস্তা পালেহেঁতেন কোনোবা দলং নোহোৱা জাগাত মানুহে দলং দেখা পালেহেঁতেন কিন্তু তাৰ পিছতো অসমীয়া জাতিয়ে শিক্ষাক আটাইতকৈ গুৰুত্ব দিছে আৰু এটা দশকত 10,000তকৈ বেছি নতুন বিদ্যালয় সৃষ্টি কৰিছে 2 লাখ শিক্ষকৰ নিযুক্তি দিছে আমাৰ কিছু ৰাইজৰ মাজত কেতিয়াবা ভুল ধাৰণা হয় যে মাতৃভাষাৰ বিদ্যালয়বিলাকৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাই নেকি আটাইতকৈ যদি আমাৰ সমাজত যোৱা 10টা বছৰত ইনভেষ্টমেণ্ট হৈছে আটাইতকৈ বেছি ইনভেষ্টমেণ্ট হৈছে এডুকেশ্যনৰ ওপৰত মাতৃভাষাৰ অনুষ্ঠানবিলাকৰ যোৱা 15 আগষ্টত মোৰ ভাষণত মই কৈছিলো অসমত 3টা উপাদান লাগে মই যেতিয়া বিজেপিৰ সভাত ভাষণ দিওঁ তেতিয়া মই ৰাজনৈতিক দল হিচাপে কওঁ যে এটা ৰাজনৈতিক দলক লাগে কাৰ্যসূচী কাৰ্যালয় কোষ আৰু কাৰ্যকৰ্তা অৰ্থাৎ আমাক এটা অফিচ লাগে আমাক এটা আইডিঅলজি লাগে আমাক ওয়াৰ্কাৰ লাগে আৰু আমাক ফান্ড লাগে এইটো হল এটা ৰাজনৈতিক দলৰ বাবে সফল ৰাজনৈতিক দলৰ এলিমেন্ট কিন্তু শিক্ষা ব্যৱস্থাৰ এলিমেন্ট 3টা শিক্ষক শিক্ষানুষ্ঠান আৰু শিক্ষাৰ্থী আৰু এই 3টা হৈছে ইন্টাৰনেলি এই 3টাৰ মাজত এৰাব নোৱাৰা সম্পৰ্ক আছে আমাৰ মাজত যদি কোৱালিটি টিচাৰ থাকে কিন্তু আমাৰ যদি শিক্ষানুষ্ঠান নাথাকে আৰু শিক্ষানুষ্ঠান আৰু শিক্ষক থকাৰ পিছতো যদি ছাত্ৰ ছাত্ৰী নাথাকে সেই শিক্ষা ব্যৱস্থা সফল হ'ব নোৱাৰে সো আমি শিক্ষক শিক্ষাৰ্থী আৰু শিক্ষানুষ্ঠানৰ মাজত এটা ব্যালেন্স নিৰ্মাণ কৰি আগুৱাই যাব লাগিব এখন স্কুলত 35 জন ভাল শিক্ষক আছে কিন্তু তাত শিক্ষাৰ্থী কোনো নাই তাত শিক্ষা ব্যৱস্থা সম্ভৱ হ'ব পাৰে নেকি সো গভৰ্নমেন্ট হ্যাজ টু কনস্ট্যান্টলি ইম্প্ৰোভাইজ আমি নিজক অন্তৰ্দৃষ্টি আমাৰ ব্যৱস্থাৰ ওপৰত আমি ৰাখিব লাগিব শিক্ষা মন্ত্ৰীৰ দায়িত্ব যে কোনোবা স্কুলত যদি শিক্ষক শিক্ষয়িত্ৰী 35 জন ছাত্ৰ 5 জন তেওঁৰ ওপৰত এইটো দায়িত্ব অসমৰ ৰাইজে ইয়াক দায়িত্ব দিছে যে নহয় এই 35 জন গুণগত শিক্ষকক আপুনি 10 জন ছাত্ৰৰ বাবে ৰাখিব নোৱাৰে 350 জন ছাত্ৰ ছাত্ৰীৰ মাজত এই শিক্ষক কেইজনক আপুনি বিতৰণ কৰি দিয়ক এয়া তেখেতৰ দায়িত্ব আৰু ঠিক সেই ধৰণে কোনোবা বিদ্যালয়ত যদি 500 জন যদি ছাত্ৰ ছাত্ৰী আছে আৰু তাত যদি 2 জন শিক্ষক আছে সেই শিক্ষকক 2 জনৰ জাগাত 10 জনলৈ লৈ যোৱাটো তেখেতৰ দায়িত্ব আৰু কৰ্তব্য সো যেতিয়া আমি এমালগেমেশনৰ কথা কওঁ একত্ৰীকৰণৰ কথা কওঁ ই আমাৰ ব্যৱস্থাটোৰ ওপৰত অন্তৰ্দৃষ্টিৰ বাদে আন একো হ'ব নোৱাৰে দিস ইজ দ্য ৰিজাল্ট অফ কনষ্টেন্ট ৰিভিউ আজি আমি প্ৰশ্ন কৰিব লাগিব যে 3 কোটি মানুহক 65,000 স্কুলৰ প্ৰয়োজন আছে নেকি এই 65,000 বিদ্যালয়ত ইনফ্ৰাষ্ট্ৰাকচাৰ বনাবলৈ যাওঁতে আমাক কিমান টকা লাগিব সমাজে আমি কিমান শিক্ষক দিব পাৰিম নেকি ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাই কৈছে যে 1 কিলোমিটাৰত এখন কম্পিটিটিভ এলপি স্কুল হোৱা উচিত 5 কিলোমিটাৰত এখন কম্পিটিটিভ হাই স্কুল হোৱা উচিত আৰু যিখন এলপি স্কুল হোৱা উচিত হি পূৰ্ণাংগ প্ৰাথমিক বিদ্যালয় হ'ব লাগে তাত ক্লাছত এজনকৈ শিক্ষক থাকিব লাগে 20 জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক থাকিব লাগে কিন্তু প্ৰতি কিলোমিটাৰত যদি আমি 5খন বিদ্যালয় পাতি লওঁ তাত শিক্ষকও নাথাকিব ছাত্ৰ ছাত্ৰীও নাথাকিব আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱাৰো ক্ষমতা আমাৰ সমাজৰ নাথাকিব মই শিক্ষা মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আমূলত পাৰ কিলোমিটাৰ প্ৰত্যেক কিলোমিটাৰত এখন স্কুল বনাওক আমাক 10খন স্কুল নালাগে কিন্তু এখন স্কুল বনাওক যিখন স্কুলত
পঢ়িবৰ বাবে ল'ৰা ছোৱালীৰ দেউতাক মাকে ৰাতি 2টা বজাৰ পৰা এডমিশ্যনৰ কাৰণে লাইন পাতিব লাগে আমাক তেনেকুৱা এখন বিদ্যালয় লাগে কিন্তু ৰাইজেও এলাগি চকুৰে চোৱা 5খন বিদ্যালয় এখন কিলোমিটাৰত আমাক নালাগে